Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাৰ আৰু আশীৰ্বাদত আমিও ভালে আছোঁ। আমি বৰ্তমান আছোঁ গুৱাহাটীৰ গণেশগুৰিত ৰুম লৈ আছোঁ। কালি আহিলোঁ, আহি কিনে প্ৰায় 2:30-3টামান বজাত আহি পালোহি ৰুম। তাৰপাছত আমি এনেই অকণমান ওলাই গ'লোঁ ইভিনিং টাইমটোত। বিশেষ একো ইমান ক'তো যোৱা নাই, যিহেতু ৰাতি হৈ গ'ল আৰু অকণমান ভাগৰো লাগি আছিলে। আমি গ'লোঁ ফাৰ্ষ্ট চিটি চেণ্টাৰ মললৈ, তাৰপিছত গ'লোঁ ফেঞ্চি বজাৰলৈ আৰু চিটি চেণ্টাৰ মলৰ ওচৰতে যে আমাৰ ৰেঙনিৰ চিৰিয়েলবিলাক হয়, সেই জেগাডোখৰ চালোঁগৈ। তাতে বেহৰবাৰী আউটপোষ্টৰ কমল দা আৰু তৰামাই বাইদেউক লগ পালোঁ। লগ পাই বহুত বেছি ভাল লাগিল। তেওঁলোকৰ লগত মই ফটোও মাৰিলোঁ। কালি তেনেকুৱা বিশেষ একো মই ভিডিঅ' বনোৱা নাই, বনোৱা নাই। শ্বৰ্ট কেইটামান ক্লিপ লৈছিলোঁ, তাৰে ভাবিছোঁ মিনি ব্লগ বনাম, কাৰণ বহুত বেছি ভাগৰ লাগি আছিলে যে এনি টাইম ভিডিঅ'ত লাগি থাকিবলৈ মন নাযায়। আজি এয়া আমি দুইজন ওলাইছোঁ ৰাতিপুৱাই, শুই উঠি গা চা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ ভালকৈ। এতিয়া দুইজন ওলাই যাওঁ, কিবা এটা খাওঁ, খাই পিনে ভাবিছোঁ চিৰিয়াখানা চাবলৈ ওলাই যাওঁ। একদম হাঁহি উঠিবলগীয়া কথা যে চবেই চিৰিয়াখানা দেখিছে, প্ৰায় মেক্সিমাম মানুহে দেখিছে, কিন্তু মই দেখা নাই। মই সেইটো কাৰণে কিন্তু আজি মোৰ যাবলৈ ইমান ওলাই যাবলৈ মন নাছিলে, গাটো মোৰ অলপ ভাল নাই। কিন্তু মানুহজনে ক'লে যে তুমি দেখা নাই যেতিয়া চাওঁগৈ ব'লা বুলি। তেওঁ দেখিছে কিন্তু মই নাই দেখা কিনে তেওঁ মোকেই দেখুৱাবলৈ চখ। বাৰু তাকে আপোনালোকক আজি চিৰিয়াখানাত আমি কি দেখোঁ আৰু আজি দিনটো কেনেকৈ কটাওঁ গুৱাহাটীত সকলোখিনি দেখাই যাম। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'টোত সকলোৱে মৰম দিব। এই ওপৰৰ পৰা আপোনালোকক গুৱাহাটীৰ ভিউটো দেখাই দিছোঁ। আজি হ'লেও ইমান গাড়ী মটৰ চলা নাই, কাৰণ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে যে, সেইটো কাৰণে। আমি চাহ খাবলৈ ওলাই আহিলোঁ। এয়া চাহৰ হোটেলত সোমাইছোঁহি আৰু ইয়াতে চাহ তাহ খাই তাৰপাছত ওলাই যাম। এইফালে চাওক, আপুনি যে মোক আজি ভেলেণ্টাইন ডে উইচ কৰা নাই কেলে? কি গুটগুটি দে, পাগল কৰিব দেই। ইয়াতে এতিয়া আমি চাহ খাম। আজি আমি চেম পিন্ধি আহিছোঁ, কাপোৰ চেম হ'লে কালাৰ চেম নহয় নে বাৰু কওকচোন। গাড়ী মটৰ ৰাতি একদম টোপনিয়ে নধৰিব। ৰাতি 2:30-3টা বজাত মই বাথৰুমতে উঠি গৈছিলোঁ। তেতিয়াই মানে মই চাইছোঁ খিৰিকীৰে একো 3টা বজাৰ নিচিনা পৰিৱেশ নহয়। মহানগৰী যান্ত্ৰিকতা বুলি কয় যে, সঁচাকৈ যান্ত্ৰিকতা নগৰী। কিন্তু যিয়ে নহওক আমাৰ শিৱসাগৰ বেষ্ট, নিজৰ কাৰণে নিজৰ জেগাডোখৰ বেষ্ট বুলি চবৰে। শিৱসাগৰখনক মিছ কৰি আছোঁ, কাৰণ এতিয়া তাত পূৰা শিৱৰাত্ৰি ষ্টাৰ্ট হৈছে চাগে। ঘৰলৈ গৈ পিনে শিৱৰাত্ৰি চাবলৈ যাম। অকৰা লাগি গ'ল যে আপুনি কি চাই আছে? আহি গ'ল। মই ক্ৰীম ৰোল আৰু চাহ খাম আৰু এওঁ এজ ইউজুৱেল চাহ আৰু মিঠাই খাব, মিঠাই লভাৰ। চিৰিয়াখানাত আহি সোমাইছোঁহি আৰু ইয়াতে টিকেট কাটিব লাগে। শুকুৰবাৰে বন্ধ থাকে দেই, শুকুৰবাৰে নাহিব আপোনালোক। আমি শনিবাৰে আহিছোঁ। ইয়াতে কাটিব চাগে। চিৰিয়াখানাৰ ভিতৰলৈ গৈ আছোঁ টিকেট কাটিবৰ কাৰণে, টিকেট কাউণ্টাৰলৈ। এইফালে এইটো কিবা পৰিৱেশ সংগ্ৰহালয়। যে এতিয়া টিকেট কাউণ্টাৰলৈ যাম।
আগতে এইটো ৰাস্তা আছিল অল্ট্ৰাচাউণ্ড কৰি যেনি তেনি ৰাস্তা বনাই দিছে সেইটো টিকেট কাউণ্টাৰ আমি টিকেট লৈ ল'লোঁ আমি ফাৰ্ষ্ট বান্দৰৰ পৰাই আৰম্ভ কৰিছোঁ এইকেইটা হৈছে গিবন বান্দৰ সিহঁতে যে কি নক্সা দেখাই আছে নহয় দেখিয়ে হাঁহি উঠিছে এইকেইটা হৈছে বৰটোকোলা চৰাই সেইয়া দূৰত দেখিছে নহয় ইমান ডাঙৰ ডাঙৰ বৰটোকোলা চৰাই আছে আৰু ইফালেও বহুত প্ৰজাতিৰ চৰাই আছে বহুত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চিৰিয়াখানাৰ ভিতৰ ভাগ আৰু ধুনীয়াকৈ বনাই আছে এইফালে সেইবিলাক বনাই আছে এয়া এইখিনি হৰিণা পহু ভালকৈ ভিডিঅ' কৰি দিম এইফালে কেটেলা পহু আছে ক'তা সেইটো ভিতৰত সোমাই ইফালে ঘূৰি আছে ভালকৈ ওলোৱা নাই কেমেৰাত ভিতৰত সোমাই থকা কাৰণে বেলেগ প্ৰজাতি হক দিয়ে ছাগলী পহু সেইটো চব সেইটো দেখাই দিছোঁ সেইটো ভালকৈ শিং গজা নাই অকণমান বেলেগ দেখিবলৈ ইটো হৰিণাতকৈ অলপ বেলেগ দেখিবলৈ এইফালে ঘোং ভালুক আৰু পক্ষী আছে পক্ষী মানে চৰাই আছে আৰু এইফালে সাপ আছে জলহস্তী নলগাহৰি আৰু গড় আছে কোনফালে যায় এইফালে যা আগে ভালুক চালুক সেইফালে এইখন চিৰিয়াখানাৰ মেপখন আৰু ইয়াত কি জন্তু আছে চবৰে নামবিলাক লিখা আছে ইয়াৰ ভিতৰত সাপবিলাক আছে এইডোখৰত এটা সাপ আছে এইডোখৰত ভালকৈ নোলাইছে কেমেৰাত গ্লাছখন অকণমান ফগি হৈ আছে যে সেইটো কাৰণে সেইডোখৰত আছে ইয়াত আছে নি সেইটো ভিতৰত সোমাই আছে নেকি গাঁতটোত সোমাই আছে চাগে এইয়া এইটো সাপ বেছিকেইটা এনেই বন্ধি কৰি ৰাখি ইণ্ডাইনে মই ধৰিবই পৰা নাই শুই আছে হপায় গৰম একো সাৰ সুৰে নাই এইটো চকৰি ফেটি সাপ মন'ক্লেট কব্ৰা এইটো এটা আৰু এইটো এটা এইটো পাইথন পানীটো এটা আছে এটা পানীত সোমাই আছে
এইটো বহুত ডাঙৰ অ'। খাবলৈ দিয়ে নেকি? স্কুলৰ ষ্টুডেণ্টবিলাক আহিছে চিৰিয়াখানা চাবলৈ। এইটো এইফালে ইয়াত আছে ঘোং, বলক ঘোংটো দেখাম আপোনালোকক। দেখি ঘোংখন ধপধপাই গৈছে। এইকেইটা হৈছে ব্লেক পেন্থাৰ। কিমান আগত? কেনেকৈ ঘূৰি ফুৰিছে যে অকণ জুম কৰি জলহস্তি হিপপটেমাছ। ইটো হেৰিত আছে নি? ইটো পুখুৰী ইয়াতে দুটা আছে চাগে। এইটো এনি টাইম পানীতে থাকে ন? এয়া হৈছে নাহৰ ফুটুকী বাঘ। ময়ূৰ চৰাই ইমান ধুনীয়া ন? সঁচাকৈ দে বহুত ধুনীয়া দেখে। ফটো এখন মাৰি দিব। এইফালে এইটো ভালুক আছে, ভালুকটো চাওঁগৈ। খোজকাঢ়ি একদম ভাগৰ লাগি গৈছে, কিন্তু চায়ো ভাল লাগিছে আকৌ জীৱ জন্তুবিলাক। পানী খাই ল'লোঁ। ইয়াত আছে হিমালয় কলা ভালে এইটো লতা মেকুৰী বাঘ, একদম মেকুৰীটোৰ নিচিনা দেই। শগুন আছে। আফ্ৰিকান ইয়াতে চবতকৈ ডেঞ্জাৰ বস্তুটো আছে সিংহ। শুই আছে নি বাৰু? সেইটো দূৰত আৰু এটা আছে। অঁ কওকচোন লগ। এইবিলাক দেখিছেনে? মানুহৰ নাম লিখা আছে মিষ্টাৰ জাঞ্জিৰ আহমেদ। তেনেকৈ মানুহবিলাকে জীৱ জন্তুবিলাক এডপ্ট কৰে আৰু তেওঁলোকৰ মেইনটেনেঞ্চৰ কাৰণে
তেওঁলোকে খৰচ কৰে সেইটো কিন্তু বহুত ভাল কাম কৰিছে যোনে যোনে কৰিছে এইটো চোৱা লায়ন শুই আছে ইয়াতো নোৱাৰা জান কাইট আছে এইবিলাক দেখা নাই তুমি এইবোৰ কাইট দেখা নাই এবাৰ দিয়া গম পাবা দিয়া শুই দিয়া এবাৰ এনেকৈ গম পাবা দিয়া হাতত ধৰা এতিয়া ৰয়েল বেংগল টাইগাৰ সেইটো আৰু তাত দুটা কৰিছে এইটো ওপৰত ন এফালে দুটা টাইগাৰ তাতে দুটা টাইগাৰ আছে জান এটা হাঁহৰ মাজত আছে এয়া হৈছে বলগা হৰিণ এইফালে ইয়াত আছে কৃষ্ণহাৰ মৃগ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে কৈছে নতুন দিল্লী হৰিণৰ ঢেৰ প্ৰজাতি আছে স্পটেড ডিয়েৰ ফুটুকী হৰিণ কেনেকুৱা স্কিনটো ন এডোখৰ এডোখৰ লগোৱা নিচিনা সেইজনী হৈছে উটপক্ষী অষ্ট্ৰিচ ইমানেই যে ডাঙৰ নহয় একদম মানে দেখিয়ে কিবা লাগিছিলে আৰু বহুত বেছি মানে বেলেগ বেলেগ ধৰণে কিবা কিবি কৰি দেখাই আছিলে এবাৰ নাচি দেখাইছে আকৌ এবাৰ খোজকাঢ়ি ইফালৰ পৰা সিফালে দৌৰিছে তাকে চাই আছোঁ itu saya Pak Bina pula. ইয়াল আৰু হায়েনা আছে এইকেইটা শিয়াল শুই আছে আৰু এই ইয়াৰ ভিতৰতে সোমাই আছে দুটামান এইফালে এইটো ইমু চৰাই জুম করে দে সেইটো ডাঙৰ নেকি জৰ্জ সেইফালেতো ডাঙৰ উঠি আহিছে পানী ৰ'দ লৈ আছে চানবাগ যেতিয়া পানীত থাকে সিহঁতে এইফালে এইটো ৰ'জি পেলিকেন চিৰিয়াখানা চোৱা হৈ গ'ল মানুহজনৰ মোৰ চিৰিয়াখানা দেখুওৱা আশাটো আজি পূৰ হৈ গ'ল কওক আকৌ কিবা এটা নহয় মই যে নাচাওঁ কৈ আছিলোঁ চিৰিয়াখানা আপুনি মোক জবৰদস্তি লৈ আহিছে ইমানে চখ আপোনাৰ মোক চিৰিয়াখানা দেখুওৱাৰ দেখা নাই যে সেইকাৰণে তোক লৈ আহিছোঁ এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু খোজকাঢ়ি কাঢ়ি একদম ভাগৰ লাগি গৈছে কিন্তু চাই ভাল লাগিলে ভৰি চৰি বিষাই গ'লগৈ ষ্টুডেণ্টবিলাক আহিছে চবেই পূৰা এনজয় কৰিছে খেলিছে মিউজিয়াম হয় পৰিৱেশ সংগ্ৰহালয় ইয়াৰ ভিতৰত ফটো ভিডিঅ' সেইবিলাক লোৱা এলাও নাই চালোঁগৈ মানে মই ভালকৈ নাচালোঁ দেই ইমান ভয়ানক
কেলে জানো মোৰ বহুত ভয় লাগিলে। এওঁ গৈ পিনে চালেগৈ, তাত মানে চব অৰিজিনেল আছে, একো আৰ্টিফিচিয়েল নাই। মানে যিবিলাক জীৱ জন্তু মৰে সিহঁতৰ ছালবিলাক ভালকৈ সংৰক্ষণ কৰি থয় আৰু সিহঁতৰ ছালেৰেই মানে জীৱ জন্তুবিলাক বনাইছে বেলেগ বেলেগ পুতলা আকৃতিত। মানে মই বাহিৰৰ পৰাই অকণমান চালোঁ, ইমান ভিতৰলৈ মই সোমাই নগ'লোঁ কেলে জানো মোৰ বহুত ভয় লাগিলে। এওঁ পূৰা চাই আহিলে। কেনেকুৱা ভিডিঅ'টো কওক? মজা। এওঁ চাই ভালেই পালে, কিন্তু মোৰ সোমাবলৈ সাহস নহ'লে দেই, মোৰ বেলেগ ভয় লাগিলে। আপোনালোকে আহিলে এই মিউজিয়ামটোত সোমাব। বহুতে মিউজিয়ামটো চোৱা নাই, পাৰ হৈ গুচি গৈছে, মানে মন কৰা নাই। আমি সুধিলোঁগৈ মিউজিয়ামটোৰ কাৰণে এক্সট্ৰাকৈ টিকেট ল'ব নালাগে, চিৰিয়াখানাৰ কাৰণে যিটো টিকেট লয় সেইটোৱে, কিন্তু তাৰ ভিতৰত ফটো ভিডিঅ'জ এইবিলাক এলাও নাই। যদি এলাও থকা হ'লে মই আপোনালোকক দেখালোঁহেঁতেন নিশ্চয়, কিন্তু যিটো ৰুল সেইটোতো পালন কৰিব লাগিব ন। আপোনালোকে আহি চাবহি দেই, ভালেই পাব চাই। আমি এতিয়া আহি ৰুম পালোঁহি, আহোঁতে একেবাৰে ভাত পানী খাই আহিলোঁ। এতিয়া বহুত বেছি ভাগৰ লাগিছে, একদম খোজকাঢ়ি কিবা লাগি গ'ল, সেইটো কাৰণে অকণমান ৰেষ্ট লৈ লওঁ। আমাৰ ৰাতি আজি বাছ আছে। কেইটা বজাত বাছ আছে? 8:30। ৰাতি 8:30 বজাত আমাৰ বাছ আছে। তাৰপিছত আমি বাছত উঠিমগৈ। আৰু ক'ত উঠিব লাগিব বাছত? খানাপাৰা। খানাপাৰাত গৈ বাছত উঠিমগৈ। এনেকৈ আমাৰ গুৱাহাটীৰ 3-4টা দিন ধুনীয়াকৈ পাৰ হৈ গ'ল। ভালেই লাগিলে গোটেইকেইদিন, ধুনীয়াকৈ এনজয় কৰিলোঁ, ফূৰ্তি কৰিলোঁ। বিশেষকৈ আমি মানে ইমান দীঘলীয়াকৈ বিয়াৰ পাছত আমি দুইজন এনেকুৱাকৈ ফুৰিবলৈ অহা নাছিলোঁ। ভাল লাগিলে বহুত বেছি। আৰু তাতে আজি ভেলেণ্টাইন ডে' দিনাখন আমি দুইজন আজি গুৱাহাটীত আছোঁ। বাৰু যি কি নহওক, যিমানে যি নহওক, ঘৰৰ পৰিৱেশ বা টাউনৰ পৰিৱেশ বা গাঁৱৰ পৰিৱেশ এইকেইটাৰ মাজত বহুত পাৰ্থক্য আছে। যিমানে যি নহওক, মোৰ আকৌ লাষ্টত গৈ নিজৰ ঘৰখনলৈ যাবলৈহে মন যায়। য'তে যিমান নুফুৰো লাগিলে ঘৰৰ মানুহবোৰলৈও মনত পৰি আছে, আমিহঁতলৈ আবাহঁতলৈ ফোন কৰি আছে, ভিডিঅ' কল কৰি আছে। সেয়াই আৰু নগৰীয়া যান্ত্ৰিকতাৰ পৰিৱেশটো বেলেগ আৰু গাঁৱৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ। উপায় নাই, চবেই নিজৰ নিজৰ চিটুৱেশ্যনৰ লগত চবেই খাপ খাবই লাগিব। বাৰু দিয়ক, এতিয়া আমি অকণমান ৰেষ্ট লৈ লওঁ দেই। এতিয়া হৈছে ইভিনিং টাইম, 5:30 বাজিছে। আমি অকণমান শুই ল'লোঁ, ৰেষ্ট কৰি ল'লোঁ। তাৰপিছত উঠি ভালদৰে মুখ হাত ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া অকণমান এনেই ওলাই যাওঁ, চাহ তাহ কি পাওঁ খাওঁ। বৰ বেছি য'ত ত'ত ঘূৰি নুফুৰোঁ, ওচৰতে ক'ত কি দেখোঁ চাওঁ, কাৰণ আকৌ ৰুমলৈ আহিব লাগিব। ৰুমৰ পৰা আকৌ বাছ আছে 8:30 বজাত, সেইটো কাৰণে অকণমানতো সোনকালে ওলাই যাবই লাগিব। গুৱাহাটীত যিহে গাড়ী যাম, তাকে এতিয়া আমি দুজন অকণমান ওলাই যাওঁ। এয়া গুৱাহাটীৰ ব্যস্ততা। सेल्फी कौन सेल्फी আমি ইয়াতে এতিয়া চাহ অৰ্ডাৰ কৰিছোঁ, চাহ খাম। চাহ বিস্কিট আহি গ'ল। চাহ তাহ খালোঁ। চাহ তাহ খোৱাৰ পিছতে আমি এইফালে এয়া বম্বে ভেৰাইটিজ ফেশ্বন বুলি এখন শ্বপ আছে, সেই শ্বপখনলৈ আহিলোঁ। ইয়াত ইমান আনকমন ধুনীয়া ধুনীয়া কিউট বস্তু আছে নহয়। তাৰে 2-এটা বস্তু ল'লোঁ, আৰু ইমান দৰকাৰী বস্তুও নাছিলে, কিন্তু বস্তুবোৰ দেখিলে যে চব ল'বলৈকে মন যায়। বহুত আনকমন আৰু ধুনীয়া ধুনীয়া বস্তু আছিলে। কি কি আছে তাৰে মই এটা শ্বৰ্ট ভিডিঅ' বনাইছোঁ বাৰু, পাছৰ পৰা আপোনালোকক দেখাম।
ৰুমলৈ যাওঁ কৈ আছোঁ, ঘূৰি ঘূৰি আমনি লাগিছে। এওঁ আকৌ আহি পেলাই এইবাৰ আকৌ বিশালত সোমালে। আমনিয়ে নাই লগা বস্তু চাই চাই, মোতকৈ চৰা। মই ছোৱালী মানুহ হৈয়ে আমনি লাগিছে, কিন্তু তেওঁৰ আমনি নাই লগা। চাহ তাহ খাই ল'লোঁ, ইয়াৰে ডেইলি মাৰ্কেটখনত সোমালোঁ। কি যে বস্তু নাপায় ইয়াত, মানে কি ক'ম। নিমখত দিয়া শিলিখা শুকুৱাই থোৱাৰ পৰা শুকান বগৰী, তাৰপাছত কি আছিলে ভোলৰ জাল, আৰু মানে এনেকুৱা মানে আনকমন বস্তু আছে যিবোৰ মানে আমাৰ গাঁৱত এনেই য'ত ত'ত কৰি থাকে। ইয়াত আকৌ মানুহে পইচা দি কিনিবলগীয়া হয়। উপায় নাই, মহানগৰীত যিহেতু মানুহৰ চবৰে ইয়াত চব বস্তু এভেইলেবলকৈ পোৱাও নাযায়, সেইকাৰণে পইচা দি হ'লেও মানুহে কিনিবলগীয়া হয়। তাৰপাছত ইয়াতে কিবা মুম্বাই ফেশ্বন নে কিবা অকণমানি মাৰ্কেটৰ নিচিনা, বম্বে ভেৰাইটিজ কিবা দোকান নিচিনা এখন খুলিছে। তাত বৰ ধুনীয়া ধুনীয়া আনকমন বস্তু বিকিছে, একদম এফৰ্ডেবল প্ৰাইচত। সৰু সৰু বেলেগ বেলেগ ধৰণৰ বস্তু বিকিছে। তাৰ মই এনেই মিনি ভিডিঅ' এটা লৈ থৈছোঁ, সেইটো এক্সট্ৰাকৈ দিম বাৰু, আপোনালোকে চাব। সৰু সৰু দুই এটা বস্তু ল'লোঁ আৰু বিশেষকৈ অকণমানি চপদানি এটা ল'লোঁ, ইমান কিউট লাগিলে মোৰ, সেইটো কাৰণে ল'লোঁ। এতিয়া ৰুমলৈ যাওঁ, তাৰপাছত কাপোৰ কানিবিলাক ভালদৰে পেকিং কৰোঁ আৰু কিবা এটা খাবলৈও লৈ যাওঁ। যোৱাৰ আগে আগে খাই পিনে যাম আৰু বাছত উঠিবলৈ। আমি এতিয়া চেক আউট কৰিবলৈ ৰেডি হৈছোঁ। এইফালে বেগ চেগ ৰেডি, কাপোৰ কানি ভৰাই। আমাৰ গুৱাহাটীৰ জাৰ্ণিটো ইয়াতে শেষ হৈছে আৰু তাৰপিছত এতিয়া গৈ পেলাই খানাপাৰাত বাছত উঠিমগৈ। আমি এইফালে বাছত উঠিবলৈ আহিলোঁ খানাপাৰাত। যিহেতু সেইদিনা গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল, সেইকাৰণে বহুত বেছি ভিৰ আছিল। গুৱাহাটীত আমি কি কৰিলোঁ, কি চালোঁ, কেনেকৈ দিনকেইটা ধুনীয়াকৈ পাৰ কৰিলোঁ, সকলোখিনি আপোনালোকক যেনেকৈ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'বিলাক চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'বিলাকত মৰম দিব। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।